আজি হৈছে 11 ডিচেম্বৰ। আজি পুৱাৰ অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এনে গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হঠাৎ জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আমাৰ প্ৰথমটো খবৰ হৈছে PM কিষাণৰ যোজনা। কৈছে ভাল খবৰ, অহা সপ্তাহত কৃষকৰ একাউণ্টলৈ আহিব কৃষকৰ 10ম কিস্তিৰ ধন 4,000 কোটি টকা। আৰু নতুন তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক, আপোনাৰ নাম আছে নে নাই। কৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 10ম কিস্তি অহা সপ্তাহত দেশৰ কোটি কোটি কৃষকৰ হিচাপত উপনীত হ'ব। ইয়াৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পাৰম্পৰিক প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত কৃষকসকলে 10ম কিস্তিৰ বাবে 2,000 কোটি টকা লাভ কৰা আৰম্ভ কৰিব। এফালে মোদী চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি 2021 চনৰ 15 ডিচেম্বৰৰ ভিতৰত আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 10ম কিস্তি লাভ কৰিব। আৰু এইবাৰ খ্ৰীষ্টমাছৰ আগতে কৃষকসকলৰ একাউণ্টৰ ধন ক্ৰেডিট থাকিব বুলি জনাইছে। বহুতো ৰাজ্য চৰকাৰে এই কাম কৰি আছে। কৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 10ম কিস্তি পৰিশোধৰ প্ৰথম পদক্ষেপ হৈছে ৰাজ্য চৰকাৰৰ হৈ স্থানান্তৰ অনুৰোধ স্বাক্ষৰ কৰা। কৈছে আঁচনিখনৰ অধীনত যোগ্য কৃষকসকলে 15 ডিচেম্বৰ 2021 তাৰিখে 10ম কিস্তিৰ বাবে প্ৰতিজনে 2,000 টকা লাভ কৰিব। আৰু বেছিভাগ ৰাজ্য চৰকাৰে স্থানান্তৰৰ অনুৰোধ চিত্ৰকৰ প্ৰতিক্ৰিয়া সম্পন্ন কৰিছে। হিতাধিকাৰীৰ তালিকাত নামটো কেনেদৰে চাব লাগে সেই বিষয়ে জানি লওক। যিকোনো কৃষকে সহজতে জানিব পাৰে যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত তেওঁৰ বেংকে 2,000 টকা লাভ কৰিব নেকি। ইয়াৰ বাবে আপুনি প্ৰথমতে আপোনালোকে pmkishan.gov.in যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটলৈ যাব। আৰু প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপুনি ইয়াৰ ওপৰত এটা ফাৰ্মাৰ কৰ্নাৰ্ছ বিকল্প দেখি পাব। সেই তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এই শাখাত বেনিফিচিয়াৰী লিষ্ট বিকল্পত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তাৰপিছত ড্ৰপ ডাউন তালিকাৰ পৰা আপোনাৰ ৰাজ্য, জিলা, উপজিলা, খণ্ড আৰু গাঁও বাছনি কৰিব লাগিব। বাছনি কৰাৰ পিছত আপোনালোকে গেট ৰিপৰ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা প্ৰদান কৰা হ'ব। আৰু ইয়াত আপোনাৰ নাম পৰীক্ষা কৰিব পাৰি, জানিব পাৰি যে আপোনালোকৰ টকা পাবনে নাই আৰু আপোনাৰ নাম আছে নে নাই। হঠাৎ জনাইছো আমাৰ দ্বিতীয়টো খবৰলৈ। আমাৰ দ্বিতীয়টো খবৰত আছে যে 31 জানুৱাৰীলৈকে বন্ধ থাকিব আন্তৰ্জাতিক বিমান সেৱা। অমিক্ৰণক লৈ ডাঙৰ ঘোষণা। কৈছে COVID-19 নতুন প্ৰকৰণৰ অমিক্ৰণক লৈ বিশ্বজুৰিৰ শংকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিততে অহা 31 জানুৱাৰীলৈকে নিয়মীয়া আন্তৰ্জাতিক বাণিজ্য সেৱা বন্ধ থাকিব। কৈছে অসামৰিক বিমান পৰিবহণ সঞ্চালকে পূৰ্বৰ 15 ডিচেম্বৰৰ ঠাইত আজি নতুনকৈ বিমান সেৱা 31 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰিছে। মুহূৰ্তত জনাইছো আমাৰ তৃতীয়টো খবৰলৈ। আমাৰ তৃতীয়টো খবৰত আছে বেংক ষ্ট্ৰাইক। কৈছে দেশজুৰি দুদিনৰ বাবে বন্ধ থাকিব সকলো বেংক। কৈছে দেশৰ দুদিনৰ বাবে বন্ধ থাকিব বেংক। কৈছে সমগ্ৰ দেশজুৰি প্ৰায় 10 লাখ বেংক কৰ্মচাৰী অৱস্থানৰ ধৰ্মঘটৰে সাব্যস্ত কৰিব প্ৰতিবাদ, যাৰ পৰিপ্ৰেক্ষিতত 16 আৰু 17 ডিচেম্বৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দেশজুৰি বন্ধ থাকিব বেংক। এফালে মহানগৰৰ চচলতো বেংকে সাব্যস্ত কৰিব প্ৰতিবাদ। কৈছে ৰাজহুৱা খণ্ডৰ বেংকসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে দেশজুৰি প্ৰতিবাদ কৰিব বেংকৰ কৰ্মচাৰীসকলে। কৈছে সমান্তৰালভাৱে প্ৰত্যাহাৰ কৰাৰ দাবীতো প্ৰতিবাদ সাব্যস্ত কৰিব। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে যে নতুন চাকৰি বিজ্ঞাপন নহয়। এবাৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে শুক্ৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাকৰিৰ প্ৰাৰ্থীৰ বাবে দিলে বিশেষ ভাল খবৰ। প্ৰাৰ্থীসকলে এতিয়াৰ পৰা চাকৰি লাভৰ বাবে দিব নালাগে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। কৈছে চাকৰি লাভ কৰাজনে স্বগৃহীত পত্ৰ এখন দিলেই হ'ব। কৈছে শুক্ৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত নগৰ উন্নয়ন বিভাগে আয়োজন কৰা এক অনুষ্ঠানত বহুকেইটা সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কয় যে গুৱাহাটী মহানগৰীবাসীলৈ কেইবাখনো ছুপাৰ ষ্ট্ৰাকাৰ মুকলি কৰা হৈছে। নলাৰ পৰা আৱৰ্জনা উঠাই লৈ আমি এই গন্তব্যস্থানত পেলাব পাৰিম। বহু অভিযোগ থাকে। কৈছে নলা চাফা কৰি আৱৰ্জনাবোৰ কাষত বহুদিন থৈ দিয়া থাকে, কিন্তু এতিয়া ছুপাৰ ষ্ট্ৰাকাৰৰ জৰিয়তে এইবোৰ সমস্যাৰ সমাধান হ'ব। মোৰ চৰকাৰ শাসনলৈ অহাৰ পাছতে মোৰ লক্ষ্য আছিল এটা সহজ সৰল জীৱন যাপন কৰা। চৰকাৰখনক এটা
টেকনলজিলৈ ৰূপান্তৰ কৰি আমি তাক পৰিচালিত কৰিলেই হ'ল। ইয়াৰ উপৰিও সাধাৰণ লোকৰ কাম বোজা কমাবলৈ বা অনলাইনৰ জৰিয়তে যাতে বেছি কৰিব পৰা যায় তাৰ ওপৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টেকনলজিৰ যেনেদৰে কোনো বাগৰ নাই, টোপনিও নাই, চৰকাৰৰ তেনে বাগৰ টোপনি নাই নালাগিব। এফালে চৰকাৰখনত যদি আমি কাৰিকৰী প্ৰযুক্তিগতভাৱে উন্নত কৰিব পাৰোঁ, সৰ্বসাধাৰণৰ জীৱনত যাপনত সহায় হৈ পৰিব। ইফালে অসমৰ মানুহে অফিচলৈ অহাৰ বয়সত কাম পিছুৱাই থয় অনলাইন ব্যৱস্থা তেওঁলোকৰ সমস্যাৰ সমাধান কৰিছে। অৰ্থাৎ যিমানেই টেকনলজি উন্নত হ'ব, সৰ্বসাধাৰণৰ জীৱনৰ ধাৰণৰ প্ৰণালী সহজ হ'ব, তেতিয়াই মানুহে ভাল কৰিব, সিয়ে মানে আমাৰ শত্ৰু বাঢ়িব। জনতা ভৱনলৈ মানুহ কমকৈ অহাটো বিচাৰোঁ মই। পিছে বসুন্ধৰা আদি কৰাৰ বাবে এতিয়া কমি আহিছে মানুহৰ আগমন। জনতা ভৱন আমাক এৰি দিয়ক, আমাক কাম কৰিবলৈ দিয়ক। ইফালে জনতা ভৱনত থকা 1,70,000 ফাইল নিষ্পত্তি কৰিব বিচাৰোঁ। ইফালে আমি আৰু এটা কাম কৰিব বিচাৰোঁ যে গুৱাহাটী মহানগৰীত ফ্লেট কিনা বেচাত নালাগে উপায়ুক্তৰ কোনো অনুমতি। এই মুহূৰ্তত জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে ৰাজ্যত স্তব্ধ হ'ব চৰকাৰী কাম-কাজ। কৈছে 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে ৰাজ্যত স্তব্ধ হৈ পৰিব চৰকাৰী কাম-কাজ। কেবিনেট বৈঠকৰ সিদ্ধান্তৰ আধাৰত অসম চৰকাৰৰ কৰ্মচাৰীসকলে 6ৰ পৰা 7 ডিচেম্বৰত পিতৃ-মাতৃ তথা আত্মীয়ৰ লগত সময় কটাবলৈ ছুটি লাভ কৰিব। আৰু চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননীযোগে এইটো কথা সতৰি কৰিছে। ইফালে বিভাগৰ আয়ুক্ত সচিব MS মণিৱন্দৰ স্বাক্ষৰিত জাননীত লগতে কোৱা হৈছে যে কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে উক্ত দুদিনকে ধৰি একেলগে মুঠ 4 দিন ছুটি লাভ কৰিব। কাৰণ 8 জানুৱাৰীৰ দ্বিতীয় শনিবাৰ আৰু 9 জানুৱাৰীৰ দেওবাৰ। জাননীখনত চৰকাৰে মন্ত্ৰীসকলকো এই ছুটিৰ আওতাত ধৰা হৈছে। উল্লেখ কৰা অনুসৰি মন্ত্ৰীসকলে পিতৃ-মাতৃ তথা আত্মীয়ৰ লগত সময় কটাবলৈ এই সুযোগ ল'ব পাৰিব। উল্লেখযোগ্য যে বঙাইগাঁৱত অলপতে অনুষ্ঠিত কেবিনেট বৈঠকৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সংশ্লিষ্ট উদ্দেশ্যত 2 দিন ছুটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ প্ৰশাসন বিভাগৰ জাননীখনত মন্ত্ৰীসকলকো সামৰি লোৱা হয়। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আগন্তুক ইংৰাজী নৱবৰ্ষৰ প্ৰথমতে 4 দিন ৰাজ্যৰ চৰকাৰী সকলো কাম-কাজ স্তব্ধ হৈ পৰিব পৰাটো নিশ্চিত হৈ পৰিব। মুহূৰ্তত জনাই আছোঁ আমাৰ শেহতীয়া খবৰটো। পুনৰ দুগৰাকী লোকৰ দেহত অমিক্ৰণ। 25লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ভাৰতবৰ্ষত। এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ দুগৰাকী লোকৰ দেহত অমিক্ৰণ। 25লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ভাৰতত কৰোনাৰ ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ গুজৰাটৰ পৰা অমিক্ৰণৰ 2টা নতুন ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ জামনগড়ত ধৰা পৰা প্ৰথমগৰাকী অমিক্ৰণ ৰোগীৰ পত্নী আৰু খুশালীয়েকো এইবাৰ নতুন ভেৰিয়েণ্টবিধৰ কবলত পৰিছে। ইফালে শেহতীয়া 2টা ঘটনাৰ সৈতে ৰাজ্যখনত অমিক্ৰণত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 3টালৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা 27 নৱেম্বৰত আফ্ৰিকা মহাদেশৰ জিম্বাবৱেৰ পৰা গুজৰাটলৈ উভতি অহা 72 বছৰীয়া বৃদ্ধজনে 2 ডিচেম্বৰত অমিক্ৰণত আক্ৰান্ত হৈছিল। আৰু সেইটো আছিল ৰাজ্যখনৰ প্ৰথম ঘটনা।